So guys, good morning. Eto hai mor second vlog. Aji hai 31st March. So aji moi nijor life to ako continue korim. Nijor life or vlog to ako continue korim. So aji dekham ki korim. Sake background ot sake apnaloke olop music shuni ase mor mahiye. Moi dia speaker to olop kan do jai ase sake. So olop de pisot log paiso breakfast kori lo agot. Koisa? হেৰি খোজকাঢ়ি আছো মোক দিলি ধুলো ইমান দেৰিকে উঠিছো আৰু 11টাত গাইছ মই বহি আছো এতিয়া মোৰ মহাৰ লগত বহি নিউজ চাই আছিলোঁ এতিয়া মহাই আকৌ গান লগাই ল'লে কি কৰোঁ এতিয়া ব্ৰেকফাষ্টৰ কাৰণে আমি দুটাই ৰখি আছোঁ সেইকাৰণে টিভি চাব ধৰিলোঁ দুটাই আৰু কি কৰোঁ আৰু সেইপিনে গান বাজি আছে মোৰ মাহীয়ে এবাৰ গানটো লগাই আছে মোৰ ভণ্টিয়ে চেঞ্জ কৰি আছে গানবোৰ বৰ হৈছোঁ আৰু ভোক লাগি আছে হয়নে ভাস্কমা ভাস্কমা গাহৰি আহিব এতিয়া গাহৰি মই নাখাওঁ ন ছাগলী আহিব এতিয়া শুকান ৰুটি আহিব আৰু বিৰিয়ানী আহিব বিৰিয়ানীটো আহিলে খাম দে আছে গান আচ্ছা তোমাৰ ইউটিউবত কিমান আছে 35,000 লাইক পাই ইমান মিছা কথা আজিকালিতো তুমিতো এটালৈকে ভিডিঅ' আপলোড নাই কৰা কিমান কৰিছিলো হিচাপে নাই আজি কিবা আছে কথা আৰু তে বাত কবা আজি কি খাবা ভাতত ভাতত হেৰি মুৰ্গী খাই আজি ভাতত মুৰ্গী খাব দেই মোৰ মহাই কেঁচা মুৰ্গী খাই একেবাৰে বুজিছে ৱেডাৰটো কেনেকুৱা হৈ গ'ল ডাৱৰীয়া নিচিনা হৈ গ'ল অলপ দেৰি আগততো ৰ'দ দি আছিলে যি টি ৰ'দ হৈ থাকে আজিকালি জেগাত বৰদৈচিলা আহিবলৈওতো আছে এতিয়া টাইম বৰদৈচিলাও আহিব বিহু বুলি পেলাই অলপ দেৰি আগত ৰ'দ দি আছিল ডাৱৰীয়া নিচিনা হৈ গ'লগৈ বে লাগি থাকি আজি বহুত জোৰত বৰষুণ আহিব এয়া আহি গ'ল মোৰ ব্ৰেকফাষ্ট লাল চাহ লগত আলু পৰঠা প্ৰথমতে খাই লওঁ তাৰপিছত আকৌ কণ্টিনিউ কৰোঁ ব্লগটো আৰু এতিয়া 12টা বাজিব হ'ল মই এতিয়ালৈকে গায়ে ধোৱা নাই তো খাই পেলাই ডাইৰেক্ট গা ধুই আহোঁ যাওঁ দি থৈ আহোঁ প্লেটখন এতিয়া খাই হ'বৰ কাৰণে মই টিভিটো চায়ে আছিলোঁ কি দেখিছোঁ এতিয়া 12 ফেইল দি আছে যদি আপোনালোকে এইখন মুভিখন নাই চোৱা তেন প্লিজ চেক আউট কৰিব ইমান ভাল এই মুভিখন মই ফাৰ্ষ্ট টাইম চালোঁ আকৌ এবাৰ মই চাইছোঁ এইখন বহুত ভাল লাগে চিনেমাখন চাই মই এতিয়া অলপ বাহিৰত ফুৰি আছিলোঁ ফুৰোঁতে মই নিজৰ ইউটিউব চেনেলটো এবাৰ চেক আউট কৰিলোঁ কি কেনেকৈ গ্ৰ' হৈ আছে মই দেখিলোঁ কি কালি দিয়া মোৰ ভিডিঅ'টো ইন 15 আৱাৰ 50 ভিউজ পাৰ হ'ল তে ইমান মানুহে যদি চাইছে ছাবস্ক্ৰাইব কিয় নকৰে গাইজ যদি চাব বিচাৰে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক সদায় মোৰ চেনেল ভিডিঅ'জবোৰ যদি চাব বিচাৰে প্লিজ ছাবস্ক্ৰাইব গাইজ ছাবস্ক্ৰাইব টু দেৱৰাজ তালুকদাৰ ব্লগ যদি আপুনি এনেকুৱাই ভিডিঅ'বোৰ চাব বিচাৰে অনলি 12 ছাবস্ক্ৰাইবাৰ হৈছে 50 ভিউজৰ পৰা প্লিজ ছাবস্ক্ৰাইব গাইজ মই আহি গ'লোঁ গা পা ধুই পেলাই ফ্ৰেছ হৈ 2:30 হৈ গ'ল এতিয়ালৈকে লাঞ্চো কৰা নাই সেয়া লাহে ধীৰে লাঞ্চ আনি আছে আৰু ভেকুলী ভাজি আনি আছে তুমি কি চাই আছানো UFC চাই আছা মই বেয়া UFC চাই আছে মই কৈছিলোঁ না বৰষুণ দিব বুলি বহুত জোৰত গাইছে এতিয়া বৰষুণ দি আছে বাহিৰত দি আছে আকৌ বাহিৰত বুলি কওঁ মামাই খেলি আছে বুলি কয় মোৰ মামা থৰিটা UFC খেলিবলৈ যায় দেখাব লাগিব ন খেলি আছে বুলি কি যে ভাস্কৰবাই কথাবোৰ কৈ আছে তই ক'ত আছিলি তোক ভাস্কৰবাই বিচাৰি আছিলে এই নাটক এই ভৰি দুখ পালে যাব নালাগে আজি বাদ দে ভণ্টিৰ ডান্স ক্লাছ আছে আৰু তাই যাব নিবিচাৰে ইমান দিন হৈ গ'ল এসপ্তাহ পাই ডান্স ক্লাছ যোৱাই নাই লাঞ্চ কৰি পেলাই আহিলোঁ আৰু মাহীয়ে মস্ত পুৰা আজি ঘুমনি বনাইছে ভাস্কৰবাইও খাই আছে মোৰ মহায়েও খাই আছে গাইছ কি মেঘে গাজি আছে পুৰা বৰষুণ একদম পুৰা জোৰত বৰষুণ দি আছে আপোনালোকৰ চাগে ভিডিঅ'টো ভালকৈ দেখি নাই পায় কিন্তু বহুত জোৰত দি আছে আৰু কেনেকৈ বুজাম আৰু মই বহুত মেঘেও গাজি আছিলে ৰাতিফালে ৰ'দ দি আছিলে আৰু কেতিয়া ডাৱৰ হৈ গ'ল এতিয়া জোৰত বৰষুণ দি আছে মেঘে গাজি আছে আৰু মোৰ ভণ্টিৰ ডান্স ক্লাছো যাব আছে আই ডণ্ট ন' তাই যাব পাৰিব নে নোৱাৰে
আৰু তাই এসপ্তাহ পাছ যোৱাও নাই, সেইকাৰণে মোৰ মহাৰ পৰা তাই গালি খাই আছে। এতিয়া কেইটা বাজিছে? কি মেঘে গাজিছে বে, বৰ্ডৰ চলাই আহিছে নি নব্যা? গাইছে এতিয়া বৰ্ডৰ চলাই আহিছে। মই আপোনাক ৰাতিপুৱা কৈছিলোঁ না ফাৰ্ষ্ট অফ অল কি হেৰি আজি বহুত জোৰত বৰষুণ দিব, বৰ্ডৰ চিলাও আহিব পাৰে। এইটো মই বিস্কুট খাই আছোঁ হা, বিস্কুট। ইংলিছ বিস্কুট বুলি কওঁ। ইংলিছ বিস্কুট। ইংলিছ বিস্কুট কুকুৰ এটাও খাই আছে। তাহ আহিছে নাপা পানী পিঠা বনাইছে গাইছ। ঐ এইফালৰ পৰা বতাহ আহি আছে মাত্ৰ। দোচা পিঠা এয়া আইতাই মোৰ দোচা পিঠা বনাইছে, আমাক এতিয়া খাবলৈ দিব। তুমি নিজে কৈ আছা। এয়া দোচা পিঠা বনাইছো নাতিক দিবলে, আবেলি আহাৰ। বাহিৰত বৰষুণ দি আছে, সেইকাৰণে ভাবিলো ইয়াকে বনাই ল'ৰা কেইটাক দিওঁ, ল'ৰা ছোৱালীহঁতক। এয়া মানে পিঠাগুড়ি চাউল তিয়াই পিঠাগুড়ি খুন্দিলো। এয়া ম'ম' বনাইছিলো এহেঁতৰ কাৰণে। এয়া ম'ম' বনাইছিলো, কাৰেণ্ট নাইকিয়া কাৰণে থৈ দিছো। কাৰেণ্ট আহিলে সিহঁতক সেইকাৰণে এয়া দোচা পিঠাকে বনাই সিহঁতক খাবলৈ দিওঁ এতিয়া। ভাল কথা, ভাল কথা। গাইছে মোৰ ডাঙৰ অলপ বেছিয়ে কথা কয় আৰু ভালো লাগিছে ডাঙৰ। মই মেট্ৰিক এক্সাম দি থাকোঁতে এদিন মোৰ মা দেউতা নাছিলে, বিয়া খাবলৈ গুৱাহাটী গৈছিলে। এতিয়া মোৰ ডাঙৰ মোৰ লগত আছিলে এক ৰাতি। মোৰ এই জীৱনত এই কথাটো সদায় মনত পৰিব কি মই এই মেট্ৰিক এক্সামৰ এটা এক্সামৰ দিনা ডাঙৰ মোৰ লগত আছিলে অলমষ্ট এসপ্তাহ। ভণ্টিয়ে আনিলে দোচা পিঠা, মোৰ ডাঙৰ মায়ে বনাই দিছিলে। বেয়া খাইছ? খাই থাক, খাই থাক। मोमो बन चुके हैं, खाने के लिए रेडी हो। मतलब खाओ गाइस, बोला खाओ। इसको टेस्टी खाओ। सो गाइस आपको अगर ये ब्लॉग अच्छा लगा होता तो प्लीज़ लाइक कीजिए, शेयर कीजिए और सब्सक्राइब करना मत भूलिएगा। मिलते हैं नेक्स्ट ब्लॉग में। थैंक यू फॉर वॉचिंग, बाय।